টেক আসাম প্ৰলৈ স্বাগতম। হাই ফ্ৰেণ্ডছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2020 চনত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে 2020 চনৰ মেট্ৰিক ফাইনেল এক্সামত আহিব পৰা সম্ভাৱ্য কেইটামান ৰচনা এই ভিডিঅ'টোত দিয়া হৈছে। এই ভিডিঅ'টোত দিয়া ৰচনাসমূহ আপোনালোকে ফলো কৰিবনে নাই সেইটো আপোনালোকৰ একান্ত ব্যক্তিগত ব্যাপাৰ। যিও নহওক বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ 1 নম্বৰ ৰচনা হ'ল তোমাৰ প্ৰিয় সাহিত্যিক। মই আপোনালোকক সাজেষ্ট কৰিম যে শ্ৰীমন্ত শংকৰদেৱ বা লক্ষ্মীনাথ বেজবৰুৱা পঢ়িব, কিয়নো এই দুয়োটাৰ যিকোনো এটা কেতিয়াবা পৰীক্ষাত এক্সট্ৰাকৈ আহে। তো আমাৰ 2 নম্বৰ ৰচনা হ'ল বাতৰি কাকত। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু আমাৰ 3 নম্বৰ ৰচনা হ'ল তোমাৰ জীৱনৰ লক্ষ্য। এইটো বহুত ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে এই তিনিটাৰ উপৰিও আৰু মই তিনিটা আপোনালোকক ৰচনা দিম, সেই তিনিটা পঢ়িব পাৰে বা নপঢ়িব পাৰে, এইটো আপোনালোকৰ একান্ত ব্যক্তিগত ব্যাপাৰ। 1 নম্বৰ হ'ল ছাত্ৰৰ কৰ্তব্য, পুথিভঁৰাল আৰু অসমৰ কুটিৰ শিল্প। তো বন্ধুসকল, আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু যদি আমাৰ টেক আসাম প্ৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। আজিলৈ ইমানে, বাই বাই।